নমস্কাৰ বন্ধুসকল, তোমালোকক আমাৰ এই কথা অমৃত চেনেলটোলৈ সম্ভাষণ জনাইছো। আজি তোমালোকক আগলৈ লৈ আহিছো এটা বহু পুৰণি মোৰ ককা দেউতা আৰু দেউতাই দি বহুত মানুহক বিষৰ পৰা উপশম কৰা এটা দৰৱ। এতিয়া মই নিজেও প্ৰতি মাহে ৩-৪ জন মানুহক ভাল কৰি আহিছো। সেই দৰৱটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি লৈ আহিছো। বিশ্বাস কৰি যদি ৩ দিন ব্যৱহাৰ কৰে নিশ্চয় যেনেকুৱা বিষেই নহওক উপশম পাবই। যদি বহুত বেছি পুৰণা বিষ তেতিয়া 2 দিনমান বেছিকৈ লগাব লাগিব। বিশ্বাস কৰক আৰু আমাৰ এই চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি থওক। 3 দিনৰ পিছত ভাল পালে আমাক কমেন্ট কৰি জনাব। দেৰি নকৰো, দৰৱটো মনত ৰাখক। আপোনালোক সকলোৱে কল চিনি পায়, সেইবাবে মই ভিডিঅ'টোত কলৰ ফটো দিয়া নাই। আপুনি এটা পকা কলৰ বাকলি পুৰি লৈ তাৰ ছাইখিনি ভালদৰে ভাঙি গুৰি কৰি লৈ এটা সৰু পাত্ৰত অলপ মিঠাতেল আৰু হাতৰ মধ্যমা আঙুলিৰে অলপ নিমখ দি গৰম কৰিব। চেঁচা হ'লে তাক চাকি লৈ ৩-৪ দিনমান বিষ হোৱা ঠাইত সানিলে 100% বিষ উপশম পাব। আৰু মই এই দৰৱটো শিকাই দিয়াৰ বাবে উপযুক্ত মাননি স্বৰূপে এভাগি অৰিহণা, দণ্ড অৰিহণা আৰু চাকি বন্তি সহ ওচৰৰ নামঘৰ বা মন্দিৰত দি সেৱা জনাব। এয়াই মোৰ গুৰু দক্ষিণা হ'ব। আৰু আপোনাৰ লাইক আৰু সাবস্ক্ৰাইবেই মোৰ গুৰু দক্ষিণা হ'ব। 100% আপুনি উপশম পাব। ধন্যবাদ।